হেল্ল' ভিউয়াৰ্ছ, কাইবেছ ব্লগৰ আন এটা ভিডিঅ'তে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ঠিকেই আছে, সুস্থ আছে। আজি ভাবিছোঁ ব্লগ ষ্টাৰ্ট কৰোঁ। আজি আমাৰ ঘৰত সকাম আছে, সকাম মানে কি ভাগৱত পাঠ আছে। তাকে বোলো অকণমান প্ৰথম এটা ভাল কামৰ পৰাই আৰম্ভ কৰোঁ। এতিয়া বাজিছে 11টা। মই মাত্ৰ গাটো ধুই আহিছোঁ আৰু আচলতে ৰাতিপুৱাৰ পৰাই মই আৰম্ভ কৰিম ভাবিছিলোঁ, কিন্তু সময় নাপালোঁ তেনেকৈ কৰিবৰ কাৰণে, আৰু এই ভাবিছোঁ যে এতিয়া আৰম্ভ কৰোঁ। আজি সকাম আছে, লগতে আমাৰ ঘৰৰ ওচৰতে বিয়া আছে। যিহেতু পৰিস্থিতি এনেকুৱা, বিয়া তেনেকৈ ডাঙৰকৈ পতা নাই, সৰুকৈ পতা হৈছে। তাকে ভাবিছোঁ অলপ তাকে দেখাই যাওঁ বুলি। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰি আহকচোন। দিনটোতনো কেনেকৈ পাৰ কৰোঁ, কেনেকৈনো আমাৰ ইয়াত সকাম হয় তাকে দেখাওঁ ভাবিছোঁ। আৰু এয়া পিঠা বনোৱা হৈ গ'ল, পিঠা, ইডলি। আৰু এই আমি বিয়া খাবলৈ ওলাইছোঁ। ঠিক আছে, আমি গৈ লওঁ, তাৰপিছত দেখাম অকণমান যদি সুবিধা হয়। আৰু এইফালে চাওঁ, ক'ত যাওঁ? আৰু এয়া আমি গৈ বিয়াঘৰ পাই গ'লোঁ। আচলতে প্ৰথমতে সোমোৱাটো মই ভিডিঅ' কৰিবলৈ নহ'ল, আৰু পৰিস্থিতি যিহেতু এনেকুৱা, সেইটো কাৰণে বিয়াত ইমান মানুহ হোৱা নাছিলে। আৰু যদিও হৈছিলে, খাইছে আৰু গুচি আহিছে, কাৰণ ইমানকৈ মানুহ গোট খাবলৈ দিয়া নাই। আমাৰ গুণগুণ বহি আছে, মোৰ ওচৰে হয় চব। আৰু এয়া আমাৰ চব দিব লাগিব। কোনে কৰিছিলে? বাই এতিয়া কৰিছিলোঁ। কইনাজনী মই সজাই দিছিলোঁ। জনাবচোন কেনেকুৱা লাগিছে, পাৰিছোনে বাৰু সজাবলৈ? ৰাখিবলৈ নহ'ল, কাৰণ বহুত জল্দি আছিলে সেইটো সময়ত, তেনেকৈ কৰি দিছিলোঁ। আৰু এয়া বিয়া বুলি ক'লে ফটো শ্বুটটো হ'বই নহয় জানো? এয়া বিয়াঘৰৰ পৰিৱেশ। আৰু মই যেতিয়া কেমেৰা কৰোঁ, ইহঁতে সদায় মুখখন ঢাকি দিয়ে। আৰু এয়া কুহি, ভণ্টি, গুণগুণ, চুমু আৰু এয়া কুমনি। বিয়া চিয়া খাই মেলি এতিয়া ঘৰ পালোহি। মৰ্টন এটা খাই আছোঁ। এতিয়া আমি আম খাম, আম কাটি থোৱা আছে, আম খাম। আহকচোন চাওঁ। বিয়া খাই আহিছিলোঁ, এয়া দেউতাই পূৰা আম ৰখি আছে। আমকেইটা দেখি একেবাৰে ৰখিবই নোৱাৰিলোঁ, পূৰা লাগি গ'লোঁ। চাওকচোন। আমি আম খাই লওঁ, তাৰপিছতে খাই থাকিম কি হয়। আৰু ভাগৱত পাঠ আৰম্ভ হ'বই যেতিয়া, লাহেকৈ আমি শাকখিনি কুটি থৈ দিছিলোঁ, কাৰণ ৰাতি হ'ব আৰু দেৰি যেতিয়া হ'ব নেকি, আমি আগে ভাবিলোঁ যে আগে সেইখিনি কাটি মেলি থৈ দিওঁ, তেতিয়া আজৰি হৈ থাকিব পাৰিম। আৰু ভকত আহি পাই গ'ল। ভকত অহাৰ পাছত আচলতে সেইখিনি ভিডিঅ' দেখাবলৈ পাহৰি যোৱা নিচিনাই হ'ল। অহাৰ পাছত মই এই পাকঘৰত বৌৰ লগতে অলপ চাহৰ যোগাৰ কৰি দিছোঁ। তাকে অলপ দেখাবলৈ এনেই চেষ্টা কৰিছোঁ, কেনেকুৱা হৈছে নাজানো বাৰু। এয়া ভাইটি মামা চাহ দিছে, আৰু এয়া ভকত আহি পাই গ'ল। ভকতক মায়ে চাহ দিলে, এনেদৰে চাহ খাইছে দেউতা, মামা। আৰু এয়া আৰম্ভ কৰিবলৈ লৈছে সকলোবোৰ। দদৌহঁত হয় এনেদৰে। আৰু ভাগৱত পাঠ আৰম্ভ হৈ গৈছে। তাকে আমি গৃহস্থ সেৱা কৰিছিলোঁ, আৰু
তেনেকৈ প্ৰাৰ্থনা এটা কৰা হৈছিলে। কিমান আচলতে ভাল লাগে নহয়নে, এনেকুৱা এটা পৰিৱেশ, প্ৰাৰ্থনা কৰা বা ভাগৱত শুনা, ভাল লাগে তেনেকুৱা এটা পৰিৱেশ। আৰু এয়া ভকতে ভাগৱত পাঠ কৰি আছে। ইমানকৈ মই দেখুওৱা নাই, কাৰণ ভাগৱত পাঠ কৰি থকা সময়ত ভিডিঅ' এটা কৰি থাকিলে ইমান এটা ভাল নালাগে, সেয়েহে মই অলপহে দেখাইছোঁ। আৰু এয়া ৰান্ধনীশালত ভাত বনাইছে ভকতে, তাকে বোলো অকণ দেখাই দিওঁ। এয়া হেল্ল' ভিউৱাৰ্ছ, এতিয়া বাজিছে 11টা। আমি সকাম চকাম কৰি আজৰি হৈ গ'ল। দেখিছে অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আচলতে বহুত গৰম পৰিছে, তাতে কাৰেণ্টটো যি ডিষ্টাৰ্ব। এতিয়া 11টা বাজিছে, ভাবিছোঁ ভিডিঅ'টো আমি শেষ কৰোঁ। ভিডিঅ'টোত তেনে অকণমানি কিছুমান সৰু ভিডিঅ'হে দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আগতে কৰা কোনো অভ্যাস নাই, নতুনকৈ আৰম্ভ কৰিছোঁহে যিহেতু। যাতে এইটো মোৰ ফাৰ্ষ্ট ব্লগ এনেকৈ ঘৰৰ পৰা। যদি আপোনালোকৰ চাই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ভিডিঅ' চাই ভাল পায় তেতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কৰা আছে তেতিয়াহ'লে থেংক ইউ। আৰু ইমানতে আমি ভিডিঅ'টো শেষ কৰিছোঁ। বাই বাই।